সময়ত আমি আপোনালোকক জনাম চেম ছাৰে তাৰ লগত কেনেকৈ কথা পাতিছে পাতা নাই মই সেইটো মোৰ লগত অৱগত নহয় যেন হওক নিশ্চয় আলোচনা হ'ব আমাৰ দলত এটা সিদ্ধান্ত আছে মানে দলৰ ভালৰ কাৰণে যিকোনো কামটো আমি কৰিব পাৰোঁ তাত UDF আজি এটা কথা কৈছে যে সেইটো ৰাজনীতিক কথা সেইবিলাক বাদে মহাজোঁটত থকাৰ কাৰণে 3খন আসন পাইছে বা 1খন আসন পাইছে সেইটো ৰাজনীতিক কথা সময় আহক কাৰ লগত কিমান কি যুঁজ আছে সেইটো দেখাব ইলেকশ্যন আহক ভৱেশ কলিতা বা দলৰ বিজেপিৰ কেইবাগৰাকীও কৈছে যে বিপিএফৰ কাৰণে ভাল খবৰ আহিব কিমান আশাবাদী হৈছে আপোনালোক এইটো ভৱেশ কলিতা কি কৈছে কোৱা নাই মই বুজি নাপায় কিবা আমাক কিবা আলহী কিবা কৈছে সেইবিলাক কোৱাত ভাল নহয় কথাটো হ'ল যে বিপিএফ বিজেপি আমি আগতে কৈছে যে চেম ছাৰৰ লগত মই দুবাৰ নহয় তিনিবাৰ নহয় বহুতবাৰ মই আলোচনা কৰিছোঁ কিন্তু দলীয়ভাৱে বিজেপিৰ লগত আৰু বিপিএফৰ লগত আজিলৈকে এনেকুৱা বহি পেলাই আলোচনা হোৱা নাই চেম ছাৰৰ লগত হৈছে সেই কথাটো মই আগতে কৈছোঁ কিন্তু বিজেপি দলৰ লগত এনেকুৱা বহি পেলাই আজিৰ দিনলৈকে এবাৰো কথা পতা হোৱা নাই পিছত কথা পাতে চিএমে কেনেকুৱা আশ্বাস দিছে ছাৰ আপোনাক সদায় পজিটিভ আগত নিচিনাই এইটো মিত্ৰজোঁট হয় নহয় মই আমি চেম ছাৰ আৰু আমাৰ দুজনৰ মাজত ভাল থাকিলে চব ভাল হৈ যাব কিন্তু নহয় কথাটো ইয়াত এটা কথা আহি পৰিব ৰাজ্য এখন চিট আছে দুখন চিট আছে সেইটো বিষয়ে আজি মই আলোচনা কৰিম একো প্ৰথম সময় আছে সময়ত মই চব কৰিম কিন্তু আপোনাৰ ছিগনেল নহ'লে আপোনাৰ বিধায়ক তিনিজনে কোনো পদ্ধতিৰে বিজেপিৰ প্ৰেচিডেণ্টক দলৰ প্ৰেচিডেণ্টৰ ছিগনেল নাপালেতো কেনেকৈ যাব তেতিয়াহ'লে আপুনিতো ডেফিনেটলি আপুনি অনুমতি দিব লাগিব তেওঁলোকক মই অনুমতি দিবই লাগিব তেতিয়াহে যাব এতিয়া বিজেপিৰ প্ৰেচিডেণ্টৰ লগত কথা পাতিছে কিন্তু আপোনাৰ বিধায়ককেইজনে কথা পতা নাই ভাল খবৰ আহিব মুঠতে ভাল খবৰ আহিব লাগে চাই লওঁ সময় আছে প্ৰমোদ বৰাই নতুন কি কাম কৰিছে আপোনাক মই সেইদিনা জনাইছোঁ না নাই CITত নতুন স্পীড ব্ৰেকাৰ 2টা বনাইছে বুলি এইটোৱেই নতুন কাম ছাৰ বিৰোধীয়ে যোগাযোগ কৰিছে নেকি কিবা ৰাজ্য সভাৰ ক্ষেত্ৰত আপোনাৰ নাই আমাৰ লগত এনেকুৱা যোগাযোগ নাই আমাৰ লগত যোগাযোগ আৰু কৰা নাই তাৰমানে বিৰোধীৰ দৰ্জাখন বন্ধ নেকি আপোনালোকৰ সেইটো ক'ব বিচাৰিব বিৰোধী দৰ্জা মানে আমাৰ দলৰ পৰা যিসকলে পাৰ্টি এৰি পেলাই গৈছে বিপেফ দল এৰি পেলাই সিহঁতৰ কাৰণে দৰ্জাহে বন্ধ মানে বিৰোধী বিচাৰিলে আপোনালোক আজি নহয় সময় আছে কম না মই কিন্তু কথাটো হ'ল যে আজি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব পাৰে য'ত চিএমে হয়তো আপোনালোকৰ লগত মিত্ৰতাৰ কথাটো আনুষ্ঠানিকভাৱে ঘোষণাও কৰিব পাৰে আপোনালোকৰ কেইবাগৰাকীও নেতাই এইটো সময়ত আপোনালোকে গম পাব আমি জনাই দিম দে মানে বিটিআৰত ছাৰ নতুন ৰাজনৈতিক এটা পৰিৱৰ্তন দেখা পাব নেকি ৰাইজে সেইটো আপুনি ক'ব বিচাৰিব নেকি আজি কিন্তু সময়তো আপোনালোকৰ বিধায়ককেইজনে কৈছে যে আমি বিজেপিৰ লগ হৈ কাম কৰি আছোঁ তেতিয়াহ'লেতো হ'ব চব ঠিকে আছে দৰ্জা খুলি দিছে তাৰমানে চব ঠিকে আছে দেই জিলাৰ বাথৌপুৰীত বিপেফ দলৰ CWC মিটিং ইতিমধ্যে হৈ গ'ল আৰু এই CWC মিটিঙৰ মেইন উদ্দেশ্য আছিল অহা 10 ফেব্ৰুৱাৰী এক BTC একৰ্ডে সেইটো আমি দল হিচাপে কেনেকৈ অবজাৰ্ভ কৰিব লাগে সেইটোকে আমি আলোচনা কৰিছিলোঁ আচলতে সেইটো চৰকাৰীভাৱে সেইটো পালন কৰিব লাগিছিল এই BTC একৰ্ড ডেটো 10 ফেব্ৰুৱাৰীটো কিন্তু যোৱা বছৰ চৰকাৰীভাৱে এইটো পালন কৰা নহ'ল এই বছৰত নিশ্চয় নকৰিব প্ৰমোদ বৰাই মই জানো নকৰিবও পাৰে মানে আজিলৈকে মই শুনা নাই কৰিম বুলি কিবা এটা আলোচনা হোৱা নাই BTCত কিন্তু কৰিব লাগিছিল সেইটো দায়িত্ব BTC একৰ্ড 10 ফেব্ৰুৱাৰীটো কৰিব লাগিছিল যেনক চৰকাৰীভাৱে নকৰিলেও আমি দল হিচাপে আমি প্ৰত্যেকটা জিলাত আমাৰ 10টা জিলা কমিটি আছে বিশেষভাৱে সৰ্বদৰাৰ পৰা আৰম্ভ কৰি এফালে ওদালগুৰিলৈকে 10টা জিলাত আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমি BTC একৰ্ড ডে এইটো আমি চেলিব্ৰেট কৰিম
আৰু ক'ভিড প্ৰট'কল মেইনটেইন কৰি পেলাই সেইটো অবজাৰ্ভ কৰা হ'ব সেইখিনি কথা। আৰু একটাটো হ'ল আমি BTCত যিমান টাউন চহৰ আছে প্ৰত্যেকটা যেনেকুৱা মুছলপুৰ টাউন বা তামোলপুৰ বা গড়েশ্বৰ বা এনেকুৱা টংলা কালাইগাঁও মাজবাট এনেকুৱা জেগাবিলাকত আমি এটা গাৰ্জেন মিট কৰিব 26 জানুৱাৰীৰ পিছত। ঠিক তেনেকুৱা গোসাইগাঁৱতো কৰিম, শ্ৰীৰামপুৰত কৰিম, বাসুগাঁৱত কৰিম, এনেকুৱা চিমলাত কৰিম, এনেকুৱা বৰমা এনেকুৱা লেভেলত আমি প্ৰত্যেকটা গাৰ্জেনক লৈ পেলাই আমি BTCত আজিৰ দিনত কি হৈ আছে, কি কাম কৰি আছে কৰা নাই এইবিলাক গোটেই কথা। আৰু BTCৰ গোটেই যিবিলাক এই যোৱা 1 বছৰত প্ৰমোদৰে যিবিলাক কাম কৰি আহিছে, চাকৰিৰ পৰা আৰম্ভ কৰি গাঁও কটনৰ পৰা আৰম্ভ কৰি বা ঠিক তেনেকুৱা 16টা ডিপাৰ্টমেণ্ট সেইফালে দিছপুৰত পঠাই দিয়া, সেইবিলাক গোটেই কথাবিলাক আমি গাৰ্জেনসকলৰ লগত মত বিনিময় কৰিম। সেইটো ছেকেণ্ড আমাৰ ৰিজলিউশ্যন। ফাৰ্ষ্টটো ডিষ্ট্ৰিক্ট ৱাইজত BTC একৰ্ডটো অবজাৰ্ভ কৰা, চেলিব্ৰেট কৰা। আচলতে এইটো চৰকাৰে কৰিব লাগিছিল, খুব অন্যায়ভাৱে যোৱা বছৰ কৰা নাই 10 ফেব্ৰুৱাৰীটো, কিন্তু আমি দল হিচাপে আমি কৰিছোঁ যোৱা বছৰতো আৰু এই বছৰতো আমি কৰিম।